নমস্কাৰ বন্ধুসকল, মই বিশেষে আপোনালোকক পুনৰবাৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত সোনকালে উঠা হ'ল কাৰণ মাহঁতো নাই, দেউতাহঁতো নাই, অলপ মেডিকেলত গ'ল স্বাস্থ্যসন্মত কাৰণত। এতিয়া যিহেতু মই ঘৰত আছোঁ, পঢ়া শুনা কৰিবই লাগিব, যিহেতু চাকৰি এটা যদিহে ইম্পৰ্টেণ্ট হয়। ভাবিলোঁ মইনো কেনেকৈ পঢ়িছোঁ বা মইনো কেনেকৈ কি কৰিছোঁ, কেনেকৈ প্ৰস্তুতি চলাই আছোঁ ADREৰ বাবে হওক বা অসম চৰকাৰ চাকৰিৰ বাবে হওক বা চেণ্ট্ৰেল চৰকাৰ চাকৰিৰ বাবে হওক, ভাবিলোঁ আপোনালোকক এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ, যিটো ইনফৰ্মেশ্যনৰ পৰা আপুনি অকণমান উপকৃত হ'ব বুলি ভাবিছোঁ। গতিকে চাওঁ যিমানটো পাৰোঁ মই ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, এইখন হ'ল মোৰ ষ্টাডি টেবুল। গতিকে ইয়াত মোৰ হিচাপে কিতাপ নাই, ভণ্টি কিতাপো আছে, দুয়োটাই মিক্স কৰি ইয়াত থাকে কাৰণ টেবুল আমাৰ এখনেই যিহেতু। বিশেষ টেবুলখনত ইমান নাই, মোৰ কিতাপ অলপ আছে, ভণ্টি কিতাপ মিক্স হৈ আছে, জেখেল মেখেল দেখিছে, কোনোবাই ভাবিব এতিয়া কিতাপ এনেকৈ ৰাখে নি। গতিকে এনেকৈ ৰখা নহয় বন্ধুসকল, কাৰণ কিছুমান প্ৰব্লেম হয়, প্ৰব্লেমৰ কাৰণে এটা থাকি যায়। কাৰণ কেতিয়াবা কি হয়, মোৰ এটা বৰ বেয়া অভ্যাস আছে, আগৰ পৰা এতিয়াও হৈছে। এখন কিতাপ উলিয়ালে মানে কি হয়, ইখন কিতাপ লগতে গুচি আকৌ তেনেদৰে থকা যায়, যেনেদৰে দেখিছে সেইটোৱে এনেদৰে থাকি যায়। মানে এইটো প্ৰব্লেমটো বহুত হয়। আপোনালোকৰ হয়নে কমেণ্ট কৰি জনাব। গতিকে বিশেষ একো নাই পঢ়া টেবুলত। গতিকে মই আহোঁ এতিয়া কি মই পঢ়োঁ, কি কিতাপ পঢ়িম আজি বা কেনেকৈ পঢ়িম আপোনালোকক এটা দেখাই যাওঁ ইয়াৰ মাধ্যমেৰে। পঢ়াটো মেইন বৰ্তমান। গতিকে আজি পঢ়া ষ্টাৰ্ট কৰোঁ। এইখিনি দেখিছে, এইখিনি কমপ্লিট কিতাপ হয়, বিভিন্ন ইয়াৰ পৰা কেনেকৈ পঢ়িছোঁ সেইটো জনাম। এইখিনি বহি হয়, বহিখিনি বৰ্তমান লিখা মেলা চলি আছে ইয়াৰ পৰা, আৰু ইয়াৰ মাজে মাজে ৰিভাইজটো কৰিবই লাগিব। যিহেতু এতিয়া প্ৰথম অৱস্থাত কেইখনমান কিতাপ মই নিজৰ ৰিভাইজটো কৰি লওঁ, তাৰপাছত দেখাই যাব। কষ্টটো মেইন। গতিকে কিতাপখিনি নিশ্চয় দেখিছে, এইখিনি হৈছে কিতাপ। গতিকে ইয়াত বিশেষকৈ 9, 10ৰ কিতাপ প্লাছ একেলগে সোমাই আছে। 9, 10ৰ কিতাপখিনি মই দেখুৱাই দিছোঁ। গতিকে 9, 10ৰ কিতাপ কোনবোৰ এখন নিশ্চয় দেখিছে। এখন হৈছে সমাজ বিজ্ঞান, এইখন হৈছে নৱম শ্ৰেণী 9ৰ, এখন 9ৰ মই দেখাই দিছোঁ। তাৰপাছতে এখন পেপাৰখন সোমাই আছিল, সেইটো বেলেগ কথা। তাৰপাছত এখন হৈছে ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞান, এখন 7ৰ ক্লাছ 7 সপ্তম শ্ৰেণীৰ বাবে। এইখিনিৰ পৰা মানে কালেক্ট কৰি লিখা মেলা চলি আছে। এখন হৈছে ইতিহাস, এখন হৈছে আমাৰ ক্লাছ 9ৰ এইখিনি। তাৰপাছত এখন হৈছে ভূগোল 9ৰ, চেবাৰ যিখন আমি কিতাপ, চেবাৰ কিতাপবোৰে যিহেতু মই পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, সেইটো চেবাৰ কমপ্লিট কিতাপ হয় এইখিনি। গতিকে এইটো নৱম শ্ৰেণী ভূগোল এখন। তাৰপৰা এখন হৈছে সমাজ বিজ্ঞান ইতিহাস ক্লাছ 10ৰ চেবাৰ। এইবোৰ পঢ়া মেলা কৰি আছোঁ বা এইখিনি লিখা মেলা কৰি আছোঁ। গতিকে ইমান সহজ নহয় জীৱনটোত চাকৰি এটা ল'বলৈ, কিন্তু ভাই কষ্ট কৰিবই লাগিব। যোৱাবাৰ অকণমান ভুলৰ কাৰণে 4th গ্ৰেডত চাকৰি নাপালোঁ। গতিকে ভাবিছোঁ এবাৰ ট্ৰাই কৰি চাওঁ, চেষ্টা এটা ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। গতিকে উদ্দেশ্য সেইটো ভাল এটা চাকৰি লোৱা, ভাল হওক সৰু হওক ডাঙৰ হওক যিয়েই নহওক, মুঠতে এটা চাকৰি লাগে বা মুঠতে এটা নিজৰ সংস্থাপন এটা লাগে। উদ্দেশ্য এতিয়া এপ্লাই কৰিছোঁ যেতিয়া পৰীক্ষা দিবই লাগিব, কাৰণ পঢ়াটো ভাল। ইতিমধ্যে ভিডিঅ'টোত গম পালেই মই বিশেষকৈ 9, 10ৰ কিতাপখিনি লিখা মেলা কৰি আছোঁ বা কেনেকৈ লিখিছোঁ এইটো দেখাব বিচাৰোঁ। এখন হৈছে দিস্তা বহীখনতে মই সকলোখিনি লিখা মেলা কৰি আছোঁ। বিশেষকৈ মই আকৌ টেবুলত পঢ়ি থকা নাই, মোৰ ওচৰৰ মোৰ ৰুমৰ যিখন বিচনাতে পঢ়ি ভাল লাগে, কাৰণ সমান লাগে। টেবুলত পঢ়িলে জেগা নাই, খাবা চোৱা নাপাওঁ, যেন টেবুলত পঢ়া নাই। গতিকে এখন মই লিখিছোঁ কেনেকৈ, প্ৰথম বেটুপাতটো জাষ্ট মই সৰুৰ পৰা এটা অভ্যাস আছে, বিভিন্ন কিতাপৰ নাম লিখি ভাল পাওঁ। গতিকে এখন নাম দিছোঁ ADRE 24 হাইস্কুল লেভেল GK টপ, তেনেদৰে নামটো লিখি কি মানে এইবোৰ লিখি দিছোঁ অলপ। আখৰ চাকৰি ইমান গুৰুত্ব নিদিব, গতিকে পঢ়াটো মেইন বুলি ভাবোঁ মই। আখৰ কুকুৰা ঠেঙীয়া আখৰ এইবোৰ গুৰুত্ব নিদিব, ইমান লিখা মেলা ভাল নহয়, হেণ্ডৰাইটিং ভাল নহয়। গতিকে ভূগোলৰ কোনটো চেপ্টাৰ লিখিছোঁ, অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ, তেনেদৰে যিখিনি মানে ইম্পৰ্টেণ্ট প্ৰশ্ন সেইখিনি কালেক্ট কৰিছোঁ। মই এটা আপোনাক ডেমো দেখাই দিম বাৰু কেনেকৈ মই কালেক্ট কৰিছোঁ। এনেকৈ নিশ্চয় দেখিছে, এইখিনি মানে কালেক্ট কৰিছোঁ। নেক্সট চেপ্টাৰ সেইখিনি কমপ্লিট হ'ল। নেক্সট চেপ্টাৰ 3 নম্বৰ চেপ্টাৰ, 2 নম্বৰ চেপ্টাৰ, এইটো নিশ্চয় দেখিছে। 2 নম্বৰ চেপ্টাৰো দেখা নাই, দেখাই দিছোঁ। পৰিৱেশ আৰু পৰিৱেশৰ সংখ্যা ভূগোলৰ বৰ্তমান তেনেদৰে যিখিনি পাইছোঁ, মানে যিখিনি ইম্পৰ্টেণ্ট টপিক সুন্দৰকৈ নোট কৰি লিখি গৈছোঁ। আৰু কিছু এখন চাওক, এখন কমপ্লিট এখন খুব ইম্পৰ্টেণ্ট চাৰ্ট হয়। এইখন চাৰ্টত কি লিখিছে, দিল্লীৰ তুৰ্কী আফগান চুলতানসকল। গতিকে দিল্লীৰ দাস বংশৰ কিমানৰ পৰা কিমান ৰজাখিনি নাম ইয়াত উল্লেখ হৈছে। কুতুবুদ্দিন আইবক আৰম্ভ, গিয়াছুদ্দিন বলবন বা এইখিনি নিশ্চয় দেখিছে। খিলিজি বংশ ইয়াত নিশ্চয় দেখিছে। তাৰপাছত চৈয়দ বংশ, লোদী বংশ, মোগল বাদশ্বাহসকল। গতিকে ইয়াত কি আছে, দিল্লীৰ তুৰ্কী আফগানৰ চুলতানাসকল স্পষ্টকৈ ইয়াত লিখা আছে। গতিকে অতি ইম্পৰ্টেণ্ট। গতিকে মই 7ৰ কিতাপখন যে অতি ইম্পৰ্টেণ্ট বুলি কৈছোঁ, এইখন নিশ্চয় দেখিছে। 7ৰ ইয়াত সপ্তম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞান হিষ্ট্ৰী পাৰ্টৰ অতি ইম্পৰ্টেণ্ট টপিক। ক্লিয়াৰ। গতিকে এইখিনি অতি ইম্পৰ্টেণ্ট। এই চাৰ্টখন আপুনি যদি চাই আছে, স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে ভিডিঅ'টো। এইখন চাৰ্টখন অতি ইম্পৰ্টেণ্ট, মই দেখুৱাই দিছোঁ স্পষ্টকৈ আপোনাৰ সন্মুখত। এইখন অতি ইম্পৰ্টেণ্ট চাৰ্ট নিশ্চয় দেখিছে। এইখন অতি ইম্পৰ্টেণ্ট চাৰ্ট, কাৰণ এই চাৰ্টখন গোটেই ৰজাখিনি মানে দিল্লীৰ তুৰ্কী আফগান চুলতানসকলৰ কমপ্লিট ডিটেইলছখিনি আছে। দাস বংশৰ যিসকল ৰজা, খিলিজি বংশ, ঠিক সেইদৰে মোগল বাদশ্বাহসকল স্পষ্টকৈ মেনশ্যন কৰা আছে। গতিকে এনেই নহয়, মই কিছুমান টপিক মানে উলিয়াই লিখাবলৈ চেষ্টা কৰি আছোঁ।
গতিকে বহুত গৰম উঠিছে তেনেদৰে দেখিছে এনেদৰে পঢ়া শুনা চলাই আছোঁ। গতিকে পঢ়াৰ মাজতে আকৌ ছাগলী কেইজনীমান আমাৰ আছে, যিহেতু কেইজনীমান আছিলে বিকি দিয়া হ'ল, যিহেতু পানী বাঢ়িছে পথাৰত মাটি নিজৰ প্ৰব্লেম হয়, তেনেদৰে খেতি বাতি কৰা মানুহ, গতিকে প্ৰব্লেম হয় মেনেজ কৰিছোঁ। সেইবাবে ছাগলীকেইজনী বিকি বাকী কেইজনীমান ছাগলী আছে, গতিকে ছাগলীকেইজনী চাবলৈ যাওঁ। চোৱাৰ পিছত আকৌ পঢ়াত সোমামহি, কাৰণ অকল পঢ়ি থাকিলেতো নহ'ব, কাৰণ মা দেউতাকতো সহায় সহযোগ কৰি থাকিব লাগিব, লাগি থাকিব লাগিব। কাৰণ মাহঁত গৈছে আপোনাৰ মেডিকেললৈ দেখাবলৈ, কাৰণ মাৰ অলপ গাটো ভাল নাই, দেখাবলৈ লৈ গৈছে। সেই পঢ়িব লাগিব, লগতে ঘৰৰ চবখিনি কাম মেনেজ কৰিব লাগিব। এনে নহয় যে অকল অনবৰতে পঢ়িয়ে থাকিম সেইটো নহয়। গতিকে শ্ৰমেই বিশ্ৰাম, বিশ্ৰামেই শ্ৰম বুলি কোৱা হয়। গতিকে মই পঢ়াই কথা সামৰণি কৰিছোঁ। আকৌ মই কি কৰিম, ছাগলীকেইজনী চাই আকৌ পঢ়াত বহি যামহি। মানে কেছটো কি হৈছে, আমাৰ ঘৰৰ এইটো পদূলি হয়, পদূলিৰ কাষতে নিশ্চয় দিছোঁ খাল দুফালে দুটা খাল আছে। এই খাল দুটা পানী চব কমপ্লিট পানী ফুল, এফালে ফুল এফালে ফুল, চব কুকুৰাৰ লগত হাঁহ পোৱালি। কি আচৰিত নহয়, কুকুৰাৰ লগত হাঁহ পোৱালি। এতিয়া মানে আহিলোঁ পথাৰলৈ ছাগলী বিচাৰি, কিন্তু এতিয়া ছাগলী নাই। গতিকে আমাৰ বেক চাইড দেখিব, বেক চাইডৰ পথাৰখন গোটেই পানীয়ে পানী। বেক চাইডৰ পথাৰ দেখিছেনে, গোটেই পানী। আপোনালোকৰ পৰা পানী হৈছে নাই বাৰু পথাৰত? নিশ্চয় গোটেই পানী। ইফালে হৈছে বাঁহ এজোপা। এটা খুব সুন্দৰ পৰিৱেশ, যিহেতু গাঁৱতে আছোঁ আমি, গাঁৱলীয়া মানুহটো এনে থাকিবলৈ। গতিকে ছাগলী বন্ধুসকল, এটা সঁচা কথা কওঁ, ই সত্য কথা। আমি এনেকুৱা এটা চিটুৱেশ্যনত লাগি আছোঁ, যিটো চিটুৱেশ্যন কোনো ধৰণৰ ফিউচাৰ নাই মানে। এতিয়া ধৰক যিখিনিয়ে চাকৰি পাব তাহাঁতি চাকৰি গুচি যাব, যিখিনি নাপায়, কাৰণ হৰা জিকাটো থাকিবই, চবটো জিকিব নোৱাৰে। পোষ্ট আছে 12,000+। গতিকে সেইবাবেই গতিকে কি হ'ব, গতিকে আপোনালোকে যি পাইছে, আপুনি যদি চাকৰি কৰিম বুলি ভাবিছে, গভৰ্ণমেণ্ট চাকৰি, প্ৰাইভেট চাকৰি পাই এৰি দিছে, কিন্তু আপুনি বহুত ভুল কাম কৰিছে। গতিকে আপুনি চাকৰিটো কৰিব হয়, যেতিয়া আপুনি চিলেকশ্যন হ'ব, আপুনি অট'মেটিক সেই পোষ্টটো এৰি দিলে হয়, যিটো আপুনি প্ৰাইভেট ছেক্টৰত কৰি আছে বা আপুনি যিয়ে নহওক। মুঠতে যদি কিবা কাম পাইছে অট'মেটিক কৰি যাওক। মুঠতে আজিকালি ৰখি থাকি লাভ নাই মানে। ভৱিষ্যত কোনফালে গৈ আছে একো মানে সিদ্ধান্ত নাই। আমি এনেকুৱা এটা পইণ্টত ফচি আছোঁ, য'ত আমি চাকৰি। গতিকে চাকৰি পালেহে কৰিব, নাপালে কি কৰিম। সেইবাবে উদ্দেশ্য এইটোৱে, আপুনি যিমান সৰু ডাঙৰ যিয়ে কাম নহওক, গতিকে মুঠতে সোমাই দিয়াই ভাল, তোমালোক সোমাই দিয়াই ভাল। গতিকে এনে নহয় যে অকল চাকৰি পাবই লাগিব চবেই। গতিকে সেইটোৱে কথা ক'বলৈ বিচাৰিলোঁ মই। গতিকে জীৱনত ঢেৰ চেষ্টা কৰি থাকিব লাগিব, মানে মানুহে চেষ্টা কৰি থাকিব লাগিব। গতিকে এই চিটুৱেশ্যনটোৰ পৰা আপুনি নিজকে মেইনটেইন কৰিব লাগিব, কাৰণ চবেই চৰকাৰী চাকৰি পাব নোৱাৰে। ইতিমধ্যে আকৌ আহিলোঁ পঢ়াৰ জেগালৈ, ছাগলী গুৰিলৈ গ'লোঁ, ছাগলী নাপালোঁ। গতিকে এতিয়া আকৌ পঢ়িবলৈ ষ্টাৰ্ট কৰিছোঁ। গতিকে মই যিখিনি কথা ক'লোঁ সেইটোৱে প্ৰকৃততে সত্য কথা হয় নহয়, আপোনালোকে কওকচোন। আমি এনেকুৱা এটা চিটুৱেশ্যনত ফচি আছোঁ, য'ত কোনো ফিউচাৰ নাই মানে। এতিয়া চাকৰি নাপালে কি কৰি খাম, গতিকে মনটো বেয়া লাগি যাব। গতিকে আপুনি যি কাম পাইছে, সৰুৱে হওক ডাঙৰে হওক, মুঠতে কামটো পাইছে যদি অট'মেটিক কৰি দিয়ক, কৰি থাকক। আৰু যেতিয়া আপুনি সেই চাকৰি পাই যাব, বা 3rd গ্ৰেড 4th গ্ৰেড চাকৰিটো চিলেকশ্যন হৈ যাব, লাহে কামটো ৰিজাইন দিব বা এৰি দিব, খেলা খতম। আপোনাৰ পইচা কেইটামান ঘৰত দিলে গতিকে চব ফালে সেইখিনি কাম মনত ৰাখিবই কথাখিনি। গতিকে আপুনি জানেই। গতিকে মোৰ ইণ্টাৰেষ্টিং বস্তু এটা চাব, মোৰ এখন বিচনা ইয়াতে শোওঁ, যিহেতু তাৰ তলতে আমাৰ কুকুৰা উমনি দিয়া আছে। ইয়াত নিশ্চয় দেখিছেনে, এইটো বস্তু নিবলৈ অহা নাই। ইয়াত পোৱালি এটা আছে, পোৱালিটো ক'ত গ'ল জানো। মানে এটা পোৱালি আছে, মাকৰ লগতে থাকে, উমনি দি আছোঁ এতিয়া। নিশ্চয় দেখিছে, এই দুখন নিশ্চয় দেখিছে, এইটো গণিতৰ বহি হয়। এইখন মই কালেক্ট কৰি ইউটিউবৰ পৰা চাই মেলি মুঠতে কালেক্ট কৰিছোঁ, এইটোৱে কালেক্ট কৰা মেথছখিনি। আৰু এখন দুখন আছে, ক'ৰবাত আছে। গতিকে মেথছটো মই বিশেষ পঢ়ি থাকোঁ ৰাতি, মানে মেথছটো মাজে মাজে ৰিভাইজ কৰোঁ। গম পাই পঢ়াটো ইমান বিশেষকৈ কেতিয়াবা মনটো বেয়া লাগি যায় নিজকে, কোনটো বিষয়তনো মাথা মাৰি আছোঁ জীৱনটোত। নিশ্চয় দেখিছে মেথছবোৰ কোনবোৰ টপিক মই চাইছোঁ, নিশ্চয় দেখাই দিছোঁ আপোনাক। এইটো হৈছে নিশ্চয় দেখিছে চক্ৰবৃদ্ধি সুত, মানে অসমীয়া মিডিয়ামৰ, যিহেতু অসমীয়াতে মই কমপ্লিট শিকি আছোঁ আৰু মেথছখিনি তেনেদৰে পঢ়ি আছোঁ। তাৰপাছতে মই সেইখিনি তেনেকৈ চক্ৰবৃদ্ধিখিনি দেখিলোঁ। তাৰপৰা সংখ্যাৰ প্ৰণালী পঢ়িছোঁ, তেনেকৈ চেপ্টাৰ গণিতৰ। তাৰপৰা কেলেণ্ডাৰ, ৰিজনিঙৰ কেলেণ্ডাৰখিনি চাই আছোঁ। কেলেণ্ডাৰখিনি আগতে আহিছে যিহেতু, তাৰপৰা পূৰণ কৰা পদ্ধতিবোৰ কিছুমান টিক্সবোৰ লৈছোঁ। গুণোত্তৰ প্ৰগতিয়ে নিশ্চয় দেখিছে, গুণোত্তৰ প্ৰগতি। তাৰপাছত হেড এণ্ড লেগৰ যিটো মুৰ্গীৰ মাথা বা মুৰ্গীৰ ঠেং, সেইখিনি হিচাপ নিকাচ তেনেদৰে পঢ়িছোঁ। তাৰপাছত গণিতৰ আৰু কিছুমান টপিক মই লিখি ৰাখিছোঁ এখন জেনেৰেল পেপাৰত। চিলেবাছ, গড়, এভাৰেজটো আহে পৰীক্ষাত। তাৰপাছত শতাংশ, পাৰ্চেণ্টেজ, তেনেদৰে মুঠতে পঢ়ি আছোঁ আৰু। তাৰপাছত এইফালে আমাৰ সমাধান কমপ্লিট পাৰ্চেণ্টেজৰ যিখিনি পেগা ৱাইজ কমপ্লিট মেনশ্যন কৰা হৈছে। তাৰপৰা বৃত্তৰ যিটো আমাৰ পৰিধি, এইবোৰ বৃত্তৰ জোখমাখ, তেনেদৰে সেইখিনি পঢ়ি আছোঁ আৰু। তাৰপৰা আছে পৰিমিতি, তাৰপৰা তেনেদৰে এইখিনি দেখিছে আপোনালোকে। তাৰপৰা চতুৰ্ভুজৰ পৰিসীমা মই দেখুৱাই দিছোঁ, চতুৰ্ভুজৰ পৰিসীমা, তেনেদৰে সমান্তৰিক আয়তৰ ঘনক, এনেকৈ পঢ়ি আছোঁ সৰু সুৰা। তাৰপাছত ৰেচিঅ' অনুপাত নিশ্চয় দেখিছে, ৰেচিঅ' অনুপাতটো আহে, অনুপাত সমানুপাত। তাৰপৰা অনুপাতৰ প্ৰকাৰ, প্ৰত্যেকটো প্ৰকাৰৰ কিখিনি আমাৰ সূত্ৰ ফৰ্মুলা, সেইখিনি পঢ়ি আছোঁ। লঘিষ্ঠ অনুপাত, সেইখিনি পইণ্টখিনি পঢ়া হৈছে। তাৰ সমানকৈ বীজগণিতৰ অতি ইম্পৰ্টেণ্ট, বীজগণিত চাব। সময়ৰ দূৰত্ব আৰু লগতে দ্ৰুতি, সেইখিনি পঢ়ি আছোঁ। এতিয়া মই দেখাই দিছোঁ আপোনাক। প্ৰফিট এণ্ড লছ, যিটো লাভ লোকচান বুলি কোৱা হয়, সেইখিনি তেনেদৰে পঢ়ি আছোঁ। মেথছৰ প্ৰায় চাবলৈ গ'লে মোৰ
9-8টামান বা 12-13টামান টপিক ক্লিয়াৰ হৈছে, এনে নহয় যে একদম চোকা হৈ আছে, এনেকুৱা নহয়। গতিকে মই কোনবোৰ কিতাপ পঢ়িছোঁ বা এনেধৰণৰ কিতাপ পঢ়ি আছোঁ, কোনবোৰ কিনিছোঁ, এইটো যাতে ইনফৰ্মেশ্যন দিওঁ। যোৱাবাৰ বিশেষকৈ ADRE পৰীক্ষা দিছোঁ, সুন্দৰকৈ ভাইভাও পৰীক্ষা দিলোঁ বা ৰিটেনো ক্লিয়াৰ কৰিলোঁ। ৰিটেন ক্লিয়াৰ কৰাৰ কাৰণে যিহেতু ভাইভাত নাম আহিল, সেইমতে দিলোঁগৈ ভাইভাত গুৱাহাটী গৈ। তাৰপাছতে ভাগ্য বেয়া আছিলে নেকি সেইদিনা, লাষ্টত এপইণ্টমেণ্টটো নাহিলে। আৰু যি কি নহওক এতিয়া পুনৰ চেষ্টা কৰাত লাগি গৈছোঁ। যোৱাবাৰ এখন কিনিছিলোঁ অসম কুইজ, এখন পিছে মোৰ বৰ্তাৰ ভাগৰ আছিলে, বৰ্তাৰ পুতেকৰ ভাগৰ, মই কিনা নহয় বাৰু। সেইখনৰ পৰা মই পঢ়িছিলোঁ বা যোৱাবাৰ ইমান বিশেষকৈ ইণ্টাৰেষ্ট দিয়া নহৈছিলোঁ, যে যথেষ্ট ইণ্টাৰেষ্ট দিছিলোঁ, কাৰণ যোৱাবাৰ গ্ৰেজুৱেট তেতিয়া ক্লিয়াৰ হোৱাই নাছিলে। 6th ছেমিষ্টাৰ পৰীক্ষা দিছোঁ, আৰু যেতিয়া মই মানে পৰীক্ষাৰ ৰিজাল্ট দিছে, যিদিনাখনি মই মানে পৰীক্ষা 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছিলোঁ, তেতিয়া ৰিজাল্ট দিছে। এপ্লাই কৰাৰ পাছত তাৰপাছতে চিলেকশ্যন নহ'লোঁ, কি কথা কি বতৰ নাজানো, আৰু ওপৰলাই কপালতে নাছিলে, যি কি নহওক। তাৰপাছতে কি কিতাপ বৰ্তমান গুৰুত্ব দি পঢ়ি আছোঁ বা কি পঢ়িবলৈ চেষ্টা কৰিছোঁ বৰ্তমান, এখন সমগ্ৰ জানেনে এখন পঢ়ি, এখন খুব ভাল কিতাপ, আগতো ৰিভিউ দিছোঁ ইয়াৰ। তাৰপাছতে আমাৰ নিয়োগ দৰ্পণ, এখন খুব ভাল ইম্পৰ্টেণ্ট কিতাপ বুলিয়ে ক'ব লাগিব। এখন মানে বহুত ভাল প্ৰশ্ন ইয়াত আছে, বিশেষকৈ আগৰো কিছুমান প্ৰশ্ন আহি যোৱা পৰীক্ষাৰ প্ৰশ্নত সুন্দৰকৈ সন্নিৱিষ্ট কৰা হৈছে। তাৰপাছতে এইখিনি বেছিক মই কিতাপ কিনা নাই, বিশেষকৈ মই ক'লোৱে 9-10ৰ যিখিনি কমপ্লিট কিতাপ, সেই কিতাপখিনিৰ ওপৰতে কমপ্লিট ফ'কাছ দিয়া হৈছে, বা ইউটিউবৰ 2-এটা চেনেলো চাওঁ মাজে মাজে, বা তেনেদৰে চেষ্টা কৰিছোঁ। কোনোবা লগৰ ল'ৰা ছোৱালীখিনি অলপ PDF-CDF দি থাকে মাজে সময়, তেনেদৰে মেনেজ কৰি পঢ়া শুনা চলাই আছোঁ। গতিকে নাজানো চাকৰিটো পাওঁ নাপাওঁ, আপোনালোকে নাহাঁহিব যে বৰ পঢ়াত চোকা দেখাইছে, বৰ ভিডিঅ' বনাবলৈ আহিছে পঢ়ি বৰ চাকৰি নোপোৱাটো এইটোৱে। গতিকে এনে নহয় যে মই ভাবিলোঁ আপোনালোকৰ এটা ইনফৰ্মেশ্যন দিব, গতিকে আপোনালোকৰ মোৰ নিচিনাকৈ চাকৰি প্ৰত্যাশী বা চাকৰি বিচাৰি ফুৰিছে, পঢ়ি আছে, আপোনাৰ উপকৃত হওক, মই কেনেকৈ পঢ়িলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে এইখিনিয়ে আছিল আজি ব্লগটোত। গতিকে ভাবিলোঁ গণিতৰ এইখিনি টপিক চাই আছোঁ, আপুনি চাব বুলি ভাবিলোঁ। মই কি ক্লাছ 9-10ৰ কথাটো ক'লোৱেই, সেইখিনি পঢ়িব সুন্দৰকৈ। গতিকে পঢ়াটো বজাই ৰাখিবই লাগিব। গতিকে খুব গৰম পৰিছে, আকৌ কৈছোঁ মোৰ ঘৰটো এনেকুৱা বুলি আপোনালোকে নাহাঁহিব, কাৰণ সকলো আঙুলি 5টা আঙুলি কেতিয়াও সমান নহয়, সেইটোৱে কথা ক'লোঁ। গতিকে ভিডিঅ'টো যদিহে ভাল লাগিছে, বা মই আৰু যদি পঢ়াৰ কণ্টেণ্ট যদি লাগে, তলত কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'টো লাইক এটা কৰিব। গতিকে আপুনি পঢ়াৰ প্ৰস্তুতি কেনেকৈ চলাইছে বা কেনেকৈ পঢ়ি আছে, তলত কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' এটা লৈ আহিম, মই আকৌ এনেকৈ পঢ়িছোঁ, কি কৰিছোঁ, ক'ৰবাত কালেক্ট কৰিব লাগে, ইউটিউবত কেনেকৈ ভিডিঅ' চাব লাগে, তাৰো মই এইটো যে ইনফৰ্মেশ্যন দিম। যদি চেনেলৰ পৰা অন্তত উপকৃত হৈছে, প্লিজ চেনেলক ছাবস্ক্ৰাইব কৰিব। এনে নহয় যে মই আপোনালোকে ছাবস্ক্ৰাইব কৰি বহুত কোটি টকা মালিক হৈ যাম, বহুত ইনকাম কৰি, তেনেকুৱা কথা নাই। আজিকালি কম্পিটিশ্যন যুগ, গতিকে ইউটিউব মই ইমান মাথা মাৰি নাথাকোঁ, তেওঁ বুলি আৰু ইউটিউবত তেনেদৰে অলপ মন যায় কেতিয়াবা ভিডিঅ' বনাবলৈ। এনেই নহয় যে অদৰকাৰী ভিডিঅ' বনোৱা নাই, মই ভাল হেল্পফুল এটা টপিক দিবলৈ চেষ্টাহে কৰিলোঁ। গতিকে ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ।